ओके हाय नमस्कार वेलकम बैक टू माय यूट्यूब चैनल सो गाइस जल्दी बाबा अलग भिडिओ হ'বলৈ গৈ আছে কিয়নো আজি ভিডিওটো মানে ইমান ইন্টাৰেষ্টিং নহব পাৰে আপোনালোকে গম পাইছে যে এতিয়া অসমত যেহেতু বানপানী চাৰিওফালে মাত্ৰ বানৰ কবলত পৰিছে অসমৰ লগতে বিভিন্ন ৰাজ্যসমূহৰ হৈ গৈছে মানে হেৰি হৈছে পানী হৈছে বাৰু আমাৰ ইয়াতো অলপ পানীটো শুকাইছে বাৰু কালি যি গম পাইছিলোঁ যে মানে আমাৰ ইয়াতো মথাইটো ভাগিব বুলি গম পাইছিলোঁ মানে পুৰা যেহেতু পানী বাঢ়িছে কিন্তু আজি ৰাতিপুৱা এনেকৈ চাবলৈ আহি দেখিছোঁ যে পানীটো অলপ শুকাইছে যেহেতু নেৰানেপেৰা বৰষুণ হৈছে সেইটো কাৰণে ব্ৰহ্মপুত্ৰ বাঢ়িছে ব্ৰহ্মপুত্ৰখন যেতিয়া উপনদী আহিছে দিখৌখনৰ লগত যেহেতু ব্ৰহ্মপুত্ৰখন সংযোগ আছে সেইটো কাৰণে ব্ৰহ্মপুত্ৰৰ পানীটো আমাৰ দিখৌ দি এনেকৈ সোমাইছে আৰু এতিয়া ব্ৰহ্মপুত্ৰখন মানে অকণমান শুকাইছে সেইটো কাৰণে দিখৌ যিমান সোপা ওপৰত মানে বৰষুণ পানী জমা হৈছে সেই পানী সোপা মানে এতিয়া দিখৌৱেদি ব্ৰহ্মপুত্ৰত পৰিব আমি কেতিয়াবা ভাবি চাইছোঁ নে এই পানীবোৰ কেনি যায়গৈ চাবলৈ গ'লে এটা ইণ্টাৰেষ্টিং কথা নহয়নে ধৰক এতিয়া আমাৰ দিখৌ পানীবোৰ ধৰক ব্ৰহ্মপুত্ৰত পৰিলে ব্ৰহ্মপুত্ৰৰ পানীবোৰ ধৰক সাগৰত পৰিলে সাগৰৰ পানীবোৰ বা মহাসাগৰত পৰিলে মহাসাগৰ পানীবোৰ ক'লৈ যায় এনেকুৱা কিছুমান কথা আহি পৰে আৰু যিয়ে নহওক যিবোৰ ঠাইত মানে বানপানীৰ সমস্যা হৈছে সেইবোৰ ঠাই মানে বহুত অতি মানে দুঃখিত হৈ আছে কিয়নো ইমান পানী কবলত পৰিছে তেওঁলোকে খোৱা বোৱাৰ লগতে থকা মেলা চব সাজপাৰ তিতি গৈছে বাৰু যিয়ে নহওক মানে অতি শীঘ্ৰে পানীবোৰ শুকুৱাই আকৌ সোণালী দিনবোৰ আনক তাৰে কামনা কৰিলোঁ চাই দিব আজি ভিডিঅ'টো চ' গাইছ এইকেইদিন নেৰানেপেৰা বৰষুণৰ কাৰণে মই ছাগলীকেইটাক অকল পাতৰ যোগাৰ ধৰিছিলোঁ আৰু মানে হেৰি কৰিব পৰা নাছিলোঁ চৰাবলৈ এনেকৈ অহা নাছিলোঁ আমি যিখন পথাৰত মানে ছাগলী চৰাওঁ সেইখনত বৰ্তমান দেখুৱাম বাৰু আপোনালোকক অকণমান দেৰি আগত পানী হৈ গৈছে আৰু এতিয়া মই ছাগলীকেইটা এনেই মথাৰিতে অকণমান মানে এক্সাৰচাইজ কৰাবলৈ আনিলোঁ লগতে বোলো তাহাঁতৰ পেটটোও ভৰাওক এয়া ছাগলীকেইটা চৰি আছে আমাৰ আৰামত এজনী ইফালে আছে আৰু এইকেইটা আপোনালোকে চাৰিওফালে অসমত এতিয়া বিভীষিকাময় পৰিৱেশ চাৰিওফালে মাত্ৰ পানী আৰু পানী চাওক পানী আৰু পানী চাৰিওফালে বৰ্তমান বানপানী যিবিলাক ঠাইত মথাৰি হৈ গৈছে সেইবিলাক মানুহ বাৰু কেনেকুৱা কিমান কষ্টকৈ আছে তাক ভাবি মানে অলপ বহুত দুখ লাগিছে তথাপিও প্ৰকৃতিৰ এয়া প্ৰলয় কোনেনো ৰক্ষা কৰিব পাৰে বাৰু যিয়ে নহওক চাই আহিব ভিডিঅ'টো আজি ইমান মকৰা আহি আছে গোটেই পাখন বগা হৈ গ'ল চাৰিওফালে মাত্ৰ বানপানী হৈছে যোৱা বছৰতকৈ এইবাৰ পানীটো অলপ ডাঙৰ নেৰানেপেৰা বৰষুণো নেৰা হ'ল নহয় ছাগলীজনী ভাল চলি আছে দেই ইমান বৰষুণত উপায় নাই ভোক লাগি আছে ফাইনেলি গাইজ চাৰিওফালে মাত্ৰ দুখৰ পৰিৱেশ চাৰিওফালে মথাৰি ভাগিছে ঠায়ে ঠায়ে আমাৰ ইয়াত বাৰু মথাৰি ভগা নাই তথাপিও মানে একদম মথাৰিৰ লগত একদম পূৰা চিম টু চিম এনেকৈ মিলি গৈছে আপোনালোকক মই দেখুৱাই আছোঁ যে মোৰ ভিডিঅ'ত কেনেকৈ মিলি গৈছে আৰু চাই আছে এতিয়া ব্ৰহ্মপুত্ৰখন বাঢ়িছে তাৰ পৰা ব্ৰহ্মপুত্ৰখন ঢলটো আহিব আৰু এতিয়া নাজানো আৰু মথাৰিটো বাচে নাবাচে চাই থাকক ভিডিঅ'টো ফাইনেলি গাইছে এইকেইদিন অকণমান লাহে লাহে প্ৰকৃতিৰ পৰা বাচিলোঁ কাৰণ মথাৰিটো কোনো নাভাঙিলে আৰু এতিয়া মানে পাই গ'লোহি মানে এডোখৰ পলস পৰিছে পলস পৰাৰ পিছত এইখন মানে দিখৌখন আছে দিখৌখন হৈ মানে দিখৌখনৰ পানী অকণমান সুত আহিছে মানে ইয়াৰ কাৰণটো হ'ল যিহেতু ব্ৰহ্মপুত্ৰত পানীটো বেছি আছিলে তাৰ পৰা উপনদী আহি আমাৰ দিখৌত তেনেকৈ সোমায় কিন্তু যেতিয়া ব্ৰহ্মপুত্ৰখন বহিছে তাৰ পানীবোৰ কলৈ যায় আপোনালোকে নিশ্চয় জানে যে পানী সদায় ওখৰ পৰা তললৈ যায় সেইটো কাৰণে ওখৰ পৰা পানীটো তললৈ মানে গৈছে আৰু দিখৌত ঢল আহিছে পূৰা চাৰিওফালে পকনীয়া আপোনালোকক মই দেখুৱাইছোঁ কিন্তু প্ৰকৃতিটো মানে যোনটো আকাশৰ প্ৰকৃতি এইকেইদিন বা অকণমান ৰ'দ দিয়াৰ ফলত পানীবোৰ শুকাইছে আপোনালোকে দেখুৱাইছোঁ কেনেকুৱা লাগিছে আৰু ইয়াৰ গোটেই মানে আকাশখন চাওক কি ধুনীয়া লাগিছে এনেকুৱা মানে ঠাইত এনেকৈ ভিডিঅ' বনোৱা আমেজবিলাক তথাপিও মানে এইবাৰ ভগৱানে আমাক চকু মেলিছে সেইকাৰণে হয়তো এইবাৰ কোনো ভালকৈ মানে পানীটো যোৱা বছৰকৈ বেছি হ'লেও মানে মথাৰিছে একো নহ'লে যিহে বতৰ পাতিছে যোৱা বছৰ এনেকৈ পতাই নাই আৰু মই নেক্সট ইয়াত এটা ৰাইডত যাম বুলি ভাবি আছোঁ মোৰ লগৰ এটাৰ লগত আপোনালোকে চাই দিব কৈ যাওঁ সি মানে মোক ছানডে ৰাইডত কৈছিলে মই কিন্তু ছানডে ৰাইডত যাব নোৱাৰিম কাৰণ এইকেইদিন যিহেতু বতৰ বেয়া ছাগলী অলপ চাবলগীয়া হৈছে সেইকাৰণে তাৰপিছত আপোনালোকৰ আকৌ তেনেকৈ ব্লগৰ ভিডিঅ' বনাম আৰু আপোনালোকে চাই দিব মোৰ ব্লগৰ ভিডিঅ' আৰু ৰাইডাৰ ইউটিউব যিটো চেনেল আছে সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মোক অকণমান আগলৈ যোৱাত এনেকৈ সহায় কৰিব যিহেতু বাইকখনে জীৱনৰ সাৰথি বুলি ভাবিছোঁ কিয়নো মানে
বাইকখনে জীৱনৰ সাৰথি কিয়নো সুখে দুখে যিখন বাইকৰ পৰা মই দুটকা এটকা হ'লেও ইনকম পাব পাৰি ইনকম মানে পাব পাৰি মানে ভাড়া এটা মাৰোঁ সেই ভাড়াটোৰ পৰা পইচা পাওঁ আৰু এনেকৈ কৰি মই মানে সেই বাইক এইখনলৈ 300 ল'লোঁ আৰু চৰকাৰে যিহেতু অকণমান শিথিলতা কৰিছে তাৰ বাবে অশেষ ধন্যবাদ বাৰু যিয়ে নহওক ইয়াৰ পৰিৱেশটো অকণ মনোৰম দৃশ্য উপভোগ কৰি যিটো পৰিৱেশ আছে পৰিৱেশটো এবাৰ আপোনালোকে মানে হেৰি কৰক উপভোগ কৰক আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ এনেও যথেষ্ট ভিডিঅ'টো দীঘল হৈছে গতিকে ভিডিঅ'টো চাই এনেও ভাল পাব আপোনালোকে শ্বেয়াৰ কৰি দিব যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনালোকে অকণমান মোক মৰম দিয়ক কাৰণ আপোনালোকৰ কাৰণে মই ইমান কষ্ট কৰি আছোঁ সেইকাৰণে আপোনালোকে প্লিজ মোৰ ভিডিঅ'বিলাক আপোনালোকে ছাপোৰ্ট কৰক যাতে মই অকণমান আগলৈ ভাল ভিডিঅ' বনাব পাৰোঁ আৰু যিয়ে নহওক ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব